বাস এই যা যোৱা দাঙি নাথাকিবি স্যার আপুনি এখন মাৰিছে কেছটো শেষ নোহোৱালৈকে কিন্তু নুখুলিব দেই একেটা কথাকে মোক বুজাই নাথাকিবহে আসল কথাটো শুনক কওক ছাৰ এইটোৱে হ'ল আসল বস্তু স্প্ৰে এইটো মাৰিয়ে সিহঁতে মানুহক সচেতন কৰে গম পালিতো এইখন দাঙি নাথাকিবি ছাৰ আমাকতো স্প্ৰে মাৰি লাভেই নহ'ব কাৰণ আমি চবে মাস্ক পিন্ধি আছো আৰু সিহঁতে স্প্ৰে মৰাৰ আগতে আমি মাৰিম ছাৰ এইটো ইমান কাম কৰা নাই ছাৰ আপুনি শকত হ'ল মই মাতিছো মই অকমান ভাল পাইছেনে ইমান আৰাম লাগিছে মোৰ স্প্ৰে মাৰি ডকাইত ধৰিব যায় দুটা দেখোন নিজে বাগৰি পৰিব পাৰিব নোৱাৰে পাৰিম ছাৰ এতিয়া আপোনাৰ প্লেনিং বাদ দিয়ক এতিয়া মোৰ মতে কাম চলিব নহয় ছাৰ এনেকেই ধৰিব লাগিব নিজৰ বুদ্ধিত দেখোন নিজে উল্টা বাগৰি পৰিল নাই এটা কাম কৰোঁ আপুনি ওলাই যাওক আপুনি থাকিলে সিহঁত নোসোমায় নহ'লে মই অকণমান বাহিৰত চাই আহোঁ নেকি হয় নেকি কিন্তু আপুনি এই কথাটো এবাৰ ভালকৈ ভাবি চাওক নেকি খাটনিয়াৰ ছাৰ মোৰ ভাবিবলৈ এতিয়া জোৰ নাই মই বাটৰ পৰাই আহোঁ মোহন তই মই যাম মই পাৰিম খাটনিয়াৰ নেলাগেচোন দুৱাৰখন কিনি গ'ল মই আপোনাৰ লগত আহিছো বহকচোন অলপ বহি দিয়ক আহকচোন বহক হৈ গ'ল